Question number 1. The study of bones is under which branch of science? হাড়ৰ অধ্যয়ন বিজ্ঞানৰ কোনটো শাখাৰ অন্তৰ্গত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ অস্টিওলজি। Question number 2. Which is the hardest in the following? নিম্নলিখিত কোনটো আটাইতকৈ কঠিন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ডায়মণ্ড। হীৰা আটাইতকৈ কঠিন পদাৰ্থ। Question number 3. Which of the following is responsible for acid rain? তলৰ কোনটো এচিড বৰষুণৰ বাবে দায়বদ্ধ? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি নাইট্ৰাছ অক্সাইড এণ্ড সালফাৰ ডাইঅক্সাইড। Question number 4. Velocity of light is maximum in which of the following? তলৰ কোনটোত পোহৰৰ বেগ সৰ্বাধিক? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ভেকুৱাম। শূন্যত পোহৰৰ বেগ সৰ্বাধিক। Question number 5. Who is known as the father of immunology? ইমিউনলজিৰ জনক কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি এডৱাৰ্ড জিনাৰ। Question number 6. The main components of liquefied petroleum gas LPG are তৰলীকৃত পেট্ৰলিয়াম গেছৰ মূল উপাদান হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ইথেন প্ৰপেন এণ্ড বিউটেন। Question number 7. The density of milk can be measured by কিহৰ দ্বাৰা গাখীৰৰ ঘনত্ব জোখা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি লেক্টোমিটাৰ। Question number 8. Which of the following vitamins are water soluble? তলৰ কোনকেইটা পানীত দ্ৰৱণীয় ভিটামিন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ভিটামিন বি এণ্ড ভিটামিন চি। Question number 9. The chemical name of limestone is চূণশিলৰ ৰাসায়নিক নাম হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ক্যালসিয়াম কাৰ্বনেট। Question number 10. The sky appears blue due to আকাশৰ ৰং নীলা হোৱাৰ কাৰণ? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ scattering of light. Question number 11. Octet number is used for measuring the quality of octet নম্বৰেৰে কিহৰ গুণাগুণ জোখা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি পেট্ৰল। Question number 12. Which one of the following gas is known as noble gas? নিম্নলিখিত কোনটো গেছক সম্ভ্ৰান্ত গেছ বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি হিলিয়াম। Question number 13. Which of the following chemical substance is used for artificial rain? কৃত্ৰিম বৰষুণৰ বাবে কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি চিলভাৰ আয়োডাইড। Question number 14. Which one of the following organ is affected by malaria? নিম্নলিখিত কোনটো অংগ মেলেৰিয়াত প্ৰভাৱিত হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি স্প্লিন। অসমীয়াত ইয়াক প্লিহা বুলি কোৱা হয়। Question number 15. Meibomian gland is located in Meibomian গ্ৰন্থি ক'ত থাকে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি আই চকুত থাকে। Question number 16. A satellite is kept moving in its orbit around the earth due to its এটা উপগ্ৰহ ইয়াৰ কক্ষপথত পৃথিৱীৰ চাৰিওফালে ঘূৰি থকাৰ কাৰণ কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি চেণ্ট্ৰিপিটেল ফ'ৰ্চ বা অপকেন্দ্ৰিক বল। Question number 17. How many bones are present in human ears? মানুহৰ কাণত কেইডাল হাড় থাকে?
শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 3 মানুহৰ কাণত 3ডাল হাড় থাকে সেইকেইডাল হৈছে মেলিয়াছ ইনকাছ আৰু ষ্টেপছ Question number 18 The major component of honey is মৌৰ মূল উপাদান হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ফ্ৰুক্ট'জ থকাৰ কাৰণে মৌৰ সোৱাদ মিঠা হয় Question number 19 The velocity of sound is minimum in কিহত শব্দৰ বেগ নিম্নতম হয় শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ভেকুৱাম শূন্যত শব্দৰ বেগ নিম্নতম আৰু কঠিন পদাৰ্থত শব্দৰ বেগ সৰ্বাধিক হ'ব Question number 20 Which one of the following metal is used with iron to make it rust free মামৰ মুক্ত কৰিবলৈ কোনটো ধাতু লোৰ সৈতে ব্যৱহাৰ কৰা হয় শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ক্ৰমিয়াম Question number 21 How many chambers are there in human heart মানুহৰ হৃদযন্ত্ৰত কেইটা কোঠালি আছে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 4 মানুহৰ হৃদযন্ত্ৰত 4টা কোঠালি আছে দুটা অলিন্দ আৰু দুটা নিলয় Question number 22 Which one of the following part is not correctly matched নিম্নলিখিত কোনযোৰ সঠিকভাৱে মিলা নাই অপশ্যন এ বি আৰু ডি সঠিকভাৱে মিলি আছে কিন্তু অপশ্যন চি টো সঠিকভাৱে মিলা নাই শুদ্ধ অপশ্যন হ'ব অপশ্যন চি Question number 23 The study of flower is known as ফুলৰ অধ্যয়নক কি বুলি কোৱা হয় শুদ্ধ অপশ্যন হ'ব অপশ্যন বি এন্থোলজি ফুলৰ অধ্যয়নক এন্থোলজি বুলি কোৱা হয় Question number 24 The pH value of human blood is মানুহৰ তেজৰ pH মান হৈছে শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 7.4 Question number 25 Hemoglobin হৈছে এবিধ শুদ্ধ অপশ্যন অপশ্যন এ protein Question number 26 What is the chemical name of vitamin B ভিটামিন বিৰ ৰাসায়নিক নাম কি শুদ্ধ অপশ্যন হ'ব অপশ্যন চি থায়ামিন Question number 27 Which of the following vitamins contains cobalt তলৰ কোনটো ভিটামিনত কোবাল্ট থাকে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ভিটামিন B12